নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেল কৃষ্ণাছ ব্লগলৈকে স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ', গতিকে আশা কৰিছোঁ আপোনালোকে যেন মোৰ ভিডিঅ'টো চাই আৰু মোক যেন আদৰি লয় আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আৰু এইটো ভিডিঅ' যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি যিহেতু মোৰ প্ৰথম ভিডিঅ', গতিকে আপোনালোকৰ সৈতে মই এটি সুন্দৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। সেইটো হ'ল তন্দুৰী চিকেন। আপোনালোকে হয়তো জানেই এইটো ৰেচিপি কেনেকৈ বনায়, তথাপি ময়ো এবাৰ দেখুৱাই দিওঁ। গতিকে বলকচোন আজি ভিডিঅ'টো চাওঁ। চিকেন বনাবলৈ মই ডাঙৰকৈ কাটি থোৱা চিকেনৰ পিচ লৈছোঁ। ইয়াতে লেগ পিচ আছে আৰু বেলেগো আপোনালোকে ডাঙৰ পিচ ল'ব পাৰে, সেইটো কোনো কথা নাই। নিজৰ পচন্দ অনুসৰি অকল পিচবোৰ ডাঙৰকৈ ৰাখিব। আৰু মই ইয়াতে আগতেই নিমখ আৰু নেমুৰে মেৰিনেট কৰি থৈছিলোঁ, কিন্তু সেইখিনি মোৰ দেখুওৱা নহ'ল, সেইটো মোৰ ভিডিঅ' কৰা নহ'ল। গতিকে আপোনালোকে সেইখিনি অকণমান মেৰিনেট কৰি থ'ব। আৰু নিমখ আৰু নেমুৰে মেৰিনেট কৰাৰ কাৰণে ইয়াৰ তলত অকণমান পানী নিচিনা ওলাইছে, এইখিনি মই এতিয়া পেলাই দিওঁ। তাৰপিছত বাকী মছলাখিনিৰে মেৰিনেট কৰিম। এতিয়া মই ইয়াতে দিলোঁ ধনিয়া গুড়ি অকণমান, আকৌ অকণমান দি দিওঁ। আৰু এয়া দিম মই জিৰা গুড়ি, এয়া দিলোঁ জিৰা গুড়ি। এয়া ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটো দিলে কালাৰটোৰ কাৰণে ভাল হয়। কিছুমানে ফুড কালাৰো ইউজ কৰে, ৰেড ফুড কালাৰ, কিন্তু এতিয়া মোৰ ওচৰত নাই আৰু সেইটো খোৱাটো বৰ এটা ভাল নহয়, যিহেতু মই সেইটো ইউজ নকৰোঁ। আৰু এয়া দিলোঁ অকণমান হালধি গুড়ি। আৰু লগতে এয়া দিম মই তন্দুৰী চিকেন মছলা। এইটো অকণমান বেছিকেই দি দিলোঁ। এইটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব মছলাবোৰ, তাৰে মই কোনো জোখ দেখুওৱা নাই। আৰু ইয়াতে লাগিব আমাক দৈ। ইয়াতে অকণমান আদা নহৰু পেষ্টটো দি দিম। এতিয়া ভালকৈ এইখিনি সানি লওঁ, গোটেই মছলাখিনি যাতে প্ৰত্যেক টুকুৰা চিকেনত লাগি ধৰে, সেনেকৈ আমি সানি লওঁ। এতিয়া ইয়াতে দিম দৈ। এতিয়া দৈখিনিয়ে দি আকৌ ভালকৈ অকণমান সানি ল'ম আমি। গোটেই চিকেনখিনি দৈখিনি যাতে ভালদৰে লাগি ধৰে, তেনেকৈ আমি সানি লওঁ। মই ভালকৈ এইখিনি সানি ল'লোঁ দৈখিনিৰে। এতিয়া এইখিনি মই থৈ দিম ফ্ৰিজত। মই এইখিনি ভালকৈ মেৰিনেট কৰি ল'লোঁ, আপোনালোকে দেখিছে। এতিয়া এইখিনি মই থৈ দিম ফ্ৰিজত। ফ্ৰিজত আপোনালোকে 2 পৰা 3 ঘণ্টাও থ'বলৈ পাৰে। মোৰ হাতত বেছি সময় নাই, গতিকে মই মাত্ৰ 2 ঘণ্টাই থ'ম মেৰিনেট কৰিবলৈ। তাৰপিছত আপোনালোকক নিশ্চয় দেখুৱাম কেনেকৈ কি বনাম। এতিয়া 2 ঘণ্টা হৈ গ'ল, মই আমাৰ মেৰিনেট কৰি থোৱা চিকেনখিনি উলিয়াই আনিলোঁ ফ্ৰিজৰ পৰা। এয়া চাওকচোন, ইমান ধুনীয়া হৈ আছে নহয়নে? মেৰিনেট কৰি থোৱা চিকেনখিনিত এতিয়া অকণমান তেল দিব লাগিব। মই ইয়াতে অলিভ অইল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো তেল দিব পাৰিব। এতিয়া তেলখিনি দি ভালকৈ আকৌ এবাৰ সানি ল'ম। তন্দুৰী চিকেনটো মই বনাম অভেনত। অভেনৰ এয়া হাইৰেকখন মই উলিয়াই লৈছোঁ আৰু হাইৰেকৰ ওপৰত এটুকুৰাকৈ মাংসখিনি মই সজাই দিছোঁ। এয়া চাওকচোন, ইয়াতে একেলগে নধৰিলে মই হয়তো 2বাৰ কৰিব লাগিব, কিন্তু এবাৰতে ধৰিলে বাৰু হৈ যায়। এবাৰতে অকণমান লগাই দিম, কাৰণ অকণমান সিজা পিছতো মাংসবোৰ অকণমান শ্ৰিংক হৈ যাব, তেতিয়া বাৰু জেগা ওলাই যাব। গতিকে এবাৰতেই দি দিওঁ। মই এয়া বনাম LG কনভেকশ্যন মাইক্ৰ'ৱেভেনত। চিকেনখিনি মাইক্ৰ'ৱেভৰ হাইৰেকত এনেকৈ এপিচকৈ ভৰাই দিছোঁ, গোটেইখিনি একেলগেই দি দিছোঁ। এতিয়া মই মাইক্ৰ'ৱেভটো চলাই দিম। এয়া গ্ৰিল মডত গ'লোঁ। গ্ৰিল মডত গৈ এইটো টাইমাৰটো দিব লাগিব। মই প্ৰথমবাৰ 10 মিনিটমান দি দিওঁ, 10 মিনিট দিওঁ। তাৰপিছত আকৌ ওলোটাই দিব লাগিব, দি আকৌ চলাব লাগিব। মই ওলোটাই লৈ চিকেনখিনি আকৌ মাইক্ৰ'ৱেভত সোমাই দিলোঁ, দি মাইক্ৰ'ৱেভটো মই আকৌ চলাই দিম অলপ সময়ৰ কাৰণে। তাৰপিছত আকৌ ওলোটাম, এনেকৈ 2-3 বাৰমান ওলোটোৱা আৰু এইটো কামটো চলি থাকিব। মিনিট হৈ গ'ল আমাৰ। মই এতিয়া চিকেনখিনি মাইক্ৰ'ৱেভৰ ভিতৰৰ পৰা উলিয়াই আনিলোঁ। এতিয়া মই এবাৰ ওলোটাই দিম, যাতে আনটো ফালো সিজে। এনেকৈ মাজে মাজে ওলোটাই থাকিব লাগিব। আৰু গোটেই তন্দুৰী চিকেনটো ৰেডি হওঁতে আধা ঘণ্টাৰ পৰা 40 মিনিট পৰ্যন্ত লাগিব, কাৰণ টুকুৰাবোৰ অকণমান ডাঙৰ দিয়া যায় আৰু নিসিজিলেতো নহ'ব। গতিকে এনেকৈ মাজে মাজে 10-5 মিনিটৰ মূৰে মূৰে উলিয়াই থাকিম।
সেইটো আপোনালোকে নিজে চাই থাকিব। অকণমান সিজা যেন পালে অকণমান কালাৰ এটা আহে, সেইমতে উলিয়াই থাকিব পাৰি। এয়া চাওকচোন, তন্দুৰীখিনি ইমান ধুনীয়া দেখা হৈ গৈছে নহয়নে? এতিয়া মই বাটাৰ অকণমান মেল্ট কৰি থৈছিলোঁ, এয়া আমুলৰ বাটাৰ। এইখিনি মই চিকেনৰ ওপৰত এনেকৈ ঘঁহি দিম। ঘঁহি আকৌ ওলোটাই আকৌ হয়তো 10-15 মিনিট লাগিব এইটো ৰেডি হওঁতে। মই এবাৰ আকৌ বাটাৰটো লগাই দি ওলোটাই দিম। ওলোটা ছাইডটোতো মই এতিয়া বাটাৰ লগাব লৈছোঁ। এই গোটেই কেইপিচ চিকেনতে মই বাটাৰ অকণমান এনেকৈ লগাই দিম। মই চিকেনখিনি সুমুৱাই দিলোঁ। মই আকৌ 10 মিনিটৰ কাৰণে হ'বলৈ দিম। চিকেনখিনি হৈ গ'ল। মই এতিয়া মাইক্ৰৱেভটো বন্ধ কৰি দিলোঁ আৰু ইয়াতে মই অকণমান বাটাৰ এনেকৈ আকৌ এবাৰ বাটাৰ লগাই দিওঁ। বাটাৰ লগাই দিলে বাটাৰৰ গোন্ধটোও ভাল লাগে আৰু খাবলৈও অকণমান ছফ্ট হয়। গতিকে আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন। আৰু ইয়াৰ পিছত আপোনালোকে ক্ৰীমৰ লগতো এইটো খাব পাৰে, অকণমান ক্ৰীমো দিব পাৰে লাষ্টত, বা এনেকৈও খাব পাৰে। গতিকে এয়াই আছিলে মোৰ আজি তন্দুৰী চিকেনৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।